হেল্ল' হেল্ল' কিয় মনে মনে আছা? নাই, কিছুমান কথা মনত পৰি গ'ল। মনত পৰেনে মোৰ কথা? জানানে, তুমি দিয়া নীলা ৰঙৰ টি চাৰ্টটো এতিয়াও আছে। পিন্ধানে? নাই, নিপিন্ধো। সযতনে ৰাখি থৈছো। সযতনে ৰাখি কি হ'ব? তুমি নাই, কিন্তু তুমি দিয়া টি চাৰ্টটো চাই মই তোমাক মোৰ কাষত অনুভৱ কৰোঁ। এতিয়াও ভাল পোৱা? নাজানো। কোৱা না। পাওঁ। নাপাবা, কাৰণ মই আনৰ ঘৰৰ বোৱাৰী এতিয়া। মোৰ হৃদয়খনে যাক ভাল পাইছে, সঁচা ভাল পাইছে। কিন্তু কোনো কিন্তু নাই। জানো, তুমি এতিয়া নিজকে দোষী বুলি কোৱা, কিন্তু তোমাৰ একো দোষ নাই। তুমি মোক আৰু ঘৰৰ মানুহৰ ভিতৰত ঘৰৰ মানুহক বিচাৰিছা। তুমি ঠিকেই কৰিছিলা। তুমি যে মোৰ বাহিৰে কাকো বিচৰা নাই এতিয়ালৈ। মই কেনেকৈ এৰি গুচি গ'লো তোমাক? মই নিজৰ ঘৰৰ মানুহক যদি আৰু অলপ বুজালো হয়, হয়তো আজি তুমি আৰু মই একেলগে থাকিলো হয়। কিন্তু তেতিয়া মোৰ মনত বহুত বেছি ভয় লাগি গৈছিল, যাৰ কাৰণে সাহস নহল। একো নাই, হ'ব লগা আছিল হৈ গ'ল। শুনা, ভালে থাকিবা, লগতে সকলোকে ভালে ৰাখিবা। তুমিও ভালে থাকিবা। ৰাখিছো, বাই।